হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ এই অল মিক্সাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকৰ বহুত লাভ হ'ব আৰু কামত আহিব। ধৰি লওক আপোনাৰ মোবাইলটো কোনোবাই চুৰ কৰি লৈছে, তেতিয়া সেই মানুহজনে আপোনাৰ মোবাইলটো ছুইচ অফ কৰিব নোৱাৰিব। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো আপুনি প্লে ষ্ট'ৰত পাব। তো এতিয়া প্লে ষ্ট'ৰটো অ'পেন কৰা হ'ল। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপুনি ওপৰত চাৰ্চ কৰিব লাগিব লক লক.io। ইয়াৰ পিছত আপুনি চাৰ্চ কৰি দিব। বন্ধুসকল, মই এইটো আগৰ পৰা ইনষ্টল কৰি থৈছোঁ, গতিকে আপুনি এইটো ইনষ্টল কৰি ল'ব। এইটো এপ অ'পেন কৰোঁ। অ'পেন কৰাৰ পিছত আপুনি ইয়াত লেংগুৱেজ চিলেক্ট কৰিব লাগিব। মই ইংলিছটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপুনি পেটাৰ্ণত ক্লিক কৰিব লাগিব। পেটাৰ্ণ ক্লিক কৰাৰ পিছত আপুনি যিকোনো এটা ইয়াত আপোনাৰ মতে ইয়াত পেটাৰ্ণটো ড্ৰ কৰিলে হ'ল। ইয়াৰ পিছত আপুনি স্কিপ কৰি দিব। স্কিপ কৰাৰ পিছত বন্ধুসকল, এইটো ইয়াত আপুনি দেখিবলৈ পাইছে যে এই 4টা অপশ্যন আছে: পাৱাৰ লক, এডভান্স চিকিউৰিটি, লক মিডিয়া আৰু লক এপছ। ইয়াত মাত্ৰ পাৱাৰ লকেই, এই এপ্লিকেশ্যনটো মাত্ৰ পাৱাৰ লকৰেই কাম নকৰে, এই এপ্লিকেশ্যনটো লক এপছৰো কাম কৰে। যেতিয়া পাৱাৰ লক এপছটো ক্লিক কৰোঁ, তেতিয়া আপুনি এলাউ কৰি দিব। এলাউ কৰাৰ পিছত এইটো আপুনি অ'পন কৰি ল'ব। যদি পাৱাৰ লক এইটো ডিচেবল থাকে, তেতিয়া আপুনি এইটো ইনেবল কৰি ল'ব। ইনেবল কৰাৰ পাছত আপুনি ইয়াত একো চেঞ্জ কৰিব নালাগে। ইয়াৰ পিছত ডাইৰেক্ট আপুনি বেক যাব। এতিয়া আপোনালোকক দেখাই দিছোঁ যে ছুইচ অফ কৰিলে কি হয়। আপুনি যেতিয়া ছুইচ অফ কৰিবলৈ ল'ব, তেতিয়া আপোনাক এটা পাছপৰ্ট বিচাৰিব। যদি কোনোবাই ভুল পাছপৰ্ট ইয়াত ড্ৰ কৰিছে, তেতিয়া সেইটো নহ'ব। মই ইয়াৰ শুদ্ধ পাছপৰ্টটো দিছোঁ। দিয়াৰ পিছত এইটো অ'পেন হৈছে। বন্ধুসকল, এইটো আপোনালোকৰ বহুত কামত আহিব। এইটো আপোনালোকে ইনষ্টল কৰি লওক। এইটো সকলো মোবাইলতে থকাটো উচিত। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ ছ' মাছ। Can anybody out there hear me?